জুবিনদাৰ চিনেমা ৰৈ ৰৈ বিনালে চাওঁগৈ হওক মানুহৰ দৰ্শকৰ পৰা ইমানে ভিৰ কেনিও যাব নোৱাৰি বিধি বাট নোপোৱা হাজাৰ হাজাৰ দৰ্শক আৰু সকলোৱে যিসকল চাবলৈ অহা নাই সেইসকল আহক অতি শীঘ্ৰে ৰৈ ৰৈ বিনালে ছবি চাওঁগৈ আহক ইমানে মানুহ হৈছে আপোনালোকে হয়তো তাত ঘৰত থাকি একো অনুভৱ কৰিব নোৱাৰে আৰু এইখন ছবি আপোনালোকে জীৱনত আৰু এনেকুৱা ছবি দেখিবলৈ নাপায় ছবি গৃহতে নহয় অসমৰ কাৰণে শেষ পৰ্যায়ত মানে এনেকুৱা আৰু ছবি অসমত কেতিয়াও নোলায় আৰু ইমান মানুহো নাহে কাৰণ ভাল কণ্ঠদান দিয়া মানুহজনেও আমাৰ মাজত আজি নাই ইয়াত দেখিছে কিমান মানুহ অগণন মানুহ ইমানেই মানুহৰ ভিৰ কেনিও যাব নোৱাৰি ওলোৱা সময় আৰু বহুত মানুহৰ হয়তো ছবি চাই মূৰ ঘূৰাই গৈছে পৰি গৈছে কিছুমান বেহুচ হৈ গৈছে সেইসকলক লৈ যোৱা হৈছে মেডিকেলত কিন্তু এইটো আপোনালোকে চিন্তা কৰিব নালাগে যে তাত ছবি কিহৰ অৰ্থাৎ হলতে গোটেই বস্তুখিনি ৰেডি কৰা হৈ আছে কিবা যদি সমস্যা হয় তাতে আপোনালোকক গোটেইখিনি চাব প্ৰশাসনৰ পৰা আদি কৰি চিকিৎসকলৈকে গোটেইখিনি সুবিধা তাত কৰি দিয়া হৈছে গাড়ী পাৰ্কিং 10 টোমত ফ্ৰী আপোনালোকে চিন্তা কৰিব নালাগে যিমানখিনি ৰাইজ সকলোৱে খালি ছবি চাবলৈ আৰু যদি আপোনালোকে এতিয়া চাবলৈ সময় পোৱা নাই তেতিয়াহ'লে আপোনালোকে আহিব নালাগে এমাহৰ পাছত হ'লেও ছবিখন চাব পাৰিব ছবি গৃহত কাৰণ বৰ্তমান এতিয়া বহুত ভিৰ চলি আছে আৰু সেই ভিৰ চলোৱাৰ কাৰণে বহুত আহিব পৰা নাই কিন্তু আশা নকৰিব পাছত শ্ব' চলি থাকিব ভালকৈ চাব পাৰিব কিন্তু প্ৰথমতে চোৱাৰ মজাটো অলপ বেলেগ সেইকাৰণে প্ৰথমতে চালে বহুত ভাল লাগে এইফালে বৰ্তমান আমি এতিয়া ছবিখন চাই ওলাই আহিলোঁ আৰু ছবিখনৰ সময়টো আছিলে প্ৰায় 2.5 ঘণ্টা সময় 2 ঘণ্টা 30 মিনিট সময় কিন্তু আপোনালোকে চাই থাকিলে গমেই নাপাব যেন আৰু কিবা যেন থাকি গ'ল তেনেকুৱা যেন অনুভৱ হয় কাৰণ হয়তো কিবা থাকি যাব পাৰে চাই থাকোঁতে মানে এনেকুৱা লাগি থাকে যেন আৰু কিবা ওলাব আৰু এয়া বৰ্তমান আমি আহি গ'লোঁ কিন্তু ছবি গৃহত প্ৰথম দিনাখনি খুব বৰষুণ দিছিলে আৰু সেইকাৰণে যথেষ্ট বোকা হৈ গৈছিলে ছবি গৃহৰ বাহিৰত কিন্তু হ'লেও বতৰটো ভাল দিছে আৰু এতিয়া সকলোৱে চাব পাৰিব এতিয়া কণ ঠাণ্ডাটো অহা নাই ইমান গৰমো নাই